নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 5টা বৃহৎ ঘোষণা। তো 5টা যিটো মুখ্যমন্ত্ৰীয়ে কৰা বৃহৎ ঘোষণা কি, তো আজি সবিশেষ জনাম। 5টাকৈ খবৰ আপোনালোকক দিব ওলাইছোঁ। কি খবৰ আহিছে, ইয়াত কেনেকুৱা ধৰণৰ আপোনালোকে সুবিধা লাভ কৰিব আৰু কেতিয়া লাভ কৰিব এই সুবিধাখিনি, তো গোটেইখিনি কথা আজি মই এই ভিডিঅ'ত ক'ম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ, লাখপতি বাইদেউসকলে কেতিয়া লাভ কৰিব 10,000 টকা। আপুনি বাৰু 10,000 টকা লাভ কৰিব বিচাৰিছে নেকি? যদি আপুনি এই আঁচনিৰ বাবে আবেদন কৰিছে, তেনেহ'লে আপুনি কেতিয়া লাভ কৰিব এই 10,000 টকা আৰু কেতিয়া আপোনালোকক দিয়া হ'ব? যিহেতু মুখ্যমন্ত্ৰীয়ে আপোনালোকক জনাইছিলে যিহেতু 2 এদিনতে আপোনালোকে লাভ কৰিব পাৰে এই সুবিধাসমূহ। তো কিয় দিয়া হোৱা নাই? 2 এদিনটো পাৰ হৈ গ'ল, যিহেতু বহুদিন গুচি গ'ল। তো এনেকুৱা যিহেতু আপোনালোকক যিহেতু কৈছিলে সোনকালে আপোনালোকে লাভ কৰিব এই আঁচনিৰ ধন, কিন্তু আপোনালোকে এতিয়াও এই আঁচনিৰ ধন লাভ কৰা নাই। যিহেতু 10,000 টকা আপোনাৰ একাউণ্টত অহা নাই। তো 10,000 টকা অহা নাই যদি আপুনি কেনেকৈ পাব? চাওক, এতিয়া মই জনাব বিচাৰিছোঁ, যিহেতু আপোনাক ক'ব খুজিছোঁ, ইলেকশ্যনৰ যিহেতু কাম চলি থকাৰ বাবে, যিহেতু লোকসভাৰ ইলেকশ্যন লোকসভাৰ যিহেতু নিৰ্বাচন, সেই নিৰ্বাচন চলি থকাৰ বাবে যিহেতু আপোনালোকৰ আপোনাৰ পইচাটো যিহেতু আপোনালোকে লাভ কৰাত যিহেতু পলম হৈছে, কিন্তু আপোনালোকক দিয়া হোৱা নাই। কিন্তু আপোনালোকে এই পইচা আপোনালোকে লাভ কৰিব কেতিয়া? তো এই পইচাটো আপোনালোকে লাভ কৰিব, যিহেতু মই আপোনালোকক যিহেতু সঠিক জনাব নোৱাৰিম, যিহেতু আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰা মতে বা জনোৱা মতে আপোনালোকক ইলেকশ্যনৰ পাছতহে আপোনালোকে এই পইচাটো লাভ কৰিব। আৰু আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্ট যেতিয়া ওলাব, তাৰপিছত এই পইচা আপোনালোকক দিয়া হ'ব। আপোনালোকক 10,000 টকা আপোনালোকক একাউণ্টত দিয়া হ'ব। যিসকলৰ একাউণ্ট যিসকলৰ ডকুমেণ্ট ভুল হোৱা নাই, যদি আপুনি ডকুমেণ্ট ছাবমিট কৰোঁতে কোনো ধৰণৰ ভুল হোৱা নাই, তেনেহ'লে আপুনি লাভ কৰিব এই 10,000 টকা। আৰু যদি আপুনি যদি অমৃত বৃক্ষ আন্দোলনৰ ফটো বা তেনেকুৱা ধৰণৰ ফটো যদি আপলোড কৰা নাছিলে বা ব্যৱসায় পৰিকল্পনা আপুনি যদি জমা দিয়া নাছিলে, তেনে ক্ষেত্ৰত হয়তো আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে। যদি আপোনাৰ সকলোখিনি ঠিকে আছে, তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। আৰু 10,000 টকা আপোনালোকক অতি শীঘ্ৰে, যিহেতু অতি সোনকালে আপোনালোকে একাউণ্টত আপুনি লাভ কৰিব পাৰিব, যদি আপোনাৰ একাউণ্টৰ কোনো সমস্যা নাথাকে। তো গাইজ, নিশ্চয় আপোনালোকে বুজি পালে, যিহেতু আপোনালোকে ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব এই 10,000 টকা। তো গাইজ, নেক্সট এটা খবৰ যিটো আপোনালোকৰ মাজত লৈছোঁ, সেই খবৰটো হৈছে আপোনাৰ PM চলাৰ যোজনা। যিহেতু আপোনালোকক যিহেতু দিয়া হ'ব প্ৰধানমন্ত্ৰী চলাৰ যোজনা, আপোনালোকক মুখ্যমন্ত্ৰীয়েও যিহেতু জনাইছে, বা আপোনালোকৰ ঘৰে ঘৰে যিহেতু বিদ্যুৎ মাচুল যিহেতু কম কৰাৰ বাবে, আপোনালোকৰ ঘৰত যিহেতু বিদ্যুৎ মাচুল বহুত হয় বা আপোনালোকৰ যিহেতু প্ৰব্লেম হয় বা আপুনি দিব নোৱাৰে, তো তেনে ক্ষেত্ৰত যিহেতু চৰকাৰে এটা পদক্ষেপ লৈছে, আপোনাৰ ঘৰে ঘৰে যিহেতু চলাৰ আপোনালোকক দিয়া হ'ব। সেই চলাৰ আপোনালোকে লাভ কৰিব মুফ্ত বিজুলী যোজনা। সেই মুফ্ত বিজুলী যোজনাটো আপোনালোকে পাব। আৰু আপোনাৰ ঘৰত যিহেতু ইতিমধ্যে মানুহ গৈছে, তো কিছুমানৰ ঘৰত যিহেতু মানুহ গৈছে বা আপোনাৰ ঘৰত মানুহ গৈ আপোনাৰ যিটো ইলেক্ট্ৰিচিটি যিটো কনজিউমাৰ ID আছে, সেই ইলেক্ট্ৰিচিটিৰ আপোনাৰ কনজিউমাৰ IDটো আপোনালোকৰ লৈ যাব, আৰু লগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, মোবাইল নম্বৰটো হয়তো লৈ যাব পাৰে। তো তাৰপিছত আপোনালোকক যিটো অনলাইন এটা কৰি দিয়া হ'ব, সেই অনলাইনটো আপোনালোকৰ মোবাইলত এটা OTP আহিব পাৰে। সেই OTPটো দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হ'ব। তাৰপিছত আপোনালোকে লাভ কৰিব এই সুবিধা। আৰু এই সুবিধা আপোনালোকক যিহেতু ইলেকশ্যনৰ পাছতে আপোনালোকৰ ঘৰে ঘৰে হয়তো আহিব পাৰে বা আপোনাৰ চলাৰ আপোনাক দিব পাৰে। কিন্তু চলাৰত ইয়াত কিছুমান আপোনালোকৰ ছাবচিডি আছে। তো সেই ছাবচিডিটো আপুনি কেনেকুৱা ধৰণে লাভ কৰিব, ইয়াত কিছুমান যিহেতু গাইডলাইনৰ ভিতৰত আপুনি কাম কৰিব লাগিব। তো প্ৰথম কথাটো ইয়াত জনাব বিচাৰিছোঁ, যিহেতু ইয়াত ছাবচিডিৰ ক্ষেত্ৰত আপোনাৰ কেনেকুৱা হ'ব, ছাবচিডি ফৰ ৰেচিডেণ্টেল হাউচ হোল্ড। তো ইয়াত আপোনালোকে চাব লাগিব 18,000 পাৰ কিলোৱাট আৰু কেপাচিটি 3 কিলোৱাট, যেতিয়া 2 কিলোৱাট আছে, 1 কিলোৱাট আছে, 1 to 2 কিলোৱাট, তাৰপিছত 2 to 3 কিলোৱাট, কিমানৰ ভিতৰত আপুনি কিমান ইউনিট আপুনি কিমান ইউনিটত কিমান ছাবচিডি আপুনি লাভ কৰিব, ঠিক আছে। তো 150 যদি আপোনাৰ ইউনিট হয়, ঠিক আছে, যদি আপোনাৰ 150 ইউনিট হয়, তেতিয়াহ'লে 1ৰ পৰা 2 কিলোৱাট আপুনি চলাৰ ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ ছাবচিডি কিমান পাব, 30,000ৰ পৰা 60,000, আপুনি 30,000ৰ পৰা 60,000 টকা আপুনি চৰকাৰৰ পৰা ছাবচিডি লাভ কৰিব পাৰিব। আৰু ইয়াত যিহেতু লিখিছে 150ৰ পৰা 300 আপুনি কিলোৱাটত, ইউনিটত আপোনাৰ কিমান হ'ব, আপোনাৰ 2.2ৰ পৰা 3 আপুনি কিলোৱাট ব্যৱহাৰ কৰিব লাগিব। আৰু ইয়াত 60,000ৰ পৰা 78,000 আপুনি লাভ কৰিব পাৰিব ছাবচিডি। তাৰপিছত 300 ইউনিট যদি আপোনাৰ ঘৰত আহে বিল, তেনেহ'লে আপোনাৰ এবভ 3 কিলোৱাট আপুনি লগাব লাগিব। 3 কিলোৱাটৰ ওপৰত আপুনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াত 78,000 আপুনি ছাবচিডি চৰকাৰৰ পৰা লাভ কৰিব পাৰিব। তো এইটো হৈছে আপোনাৰ কিলোৱাট ছাবচিডি। এই ছাবচিডিটো আপুনি চৰকাৰৰ পৰা গ্ৰহণ কৰিব পাৰিব। আৰু এই ছাবচিডিত আপোনালোকৰ কিছুমান, যিহেতু আপোনালোকৰ ইয়াত কৈছে
আপুনি যদি 1ৰ পৰা 2 কিলোৱাটৰ যদি চাব চ'লাৰ যদি আপুনি ব্যৱহাৰ কৰে তাত আপোনালোকে চৰকাৰৰ পৰা যিখিনি পাব আপুনি সেই পইচাখিনিৰ উপৰিও আপুনি 5,000 টকা এটা আপুনি হয়তো দিব লাগিব পাৰে। আৰু নেক্সট আপোনাৰ 2ৰ পৰা 3 কিলোৱাটৰ ভিতৰত হ'লে আপুনি তাত আপুনি 10,000 টকা দিব লাগিব। তো তেনেকুৱা ধৰণৰ আপোনাৰ যিহেতু ইয়াত স্কিমটো আপোনাৰ ইয়াত দিয়া হৈছে, তো এই স্কিমটো আপোনালোকে এনেকুৱাকৈ আপুনি লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক চৰকাৰে কৈছে যে আপুনি কিমান কিলোৱাট আপুনি লগাব, সেই আপোনাৰ ওপৰতহে এই বস্তুটো আপোনাৰ নিৰ্ভৰ হ'ব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। আৰু এই চলাৰ সুবিধা আপোনালোকে অতি সোনকালে যিহেতু আপোনালোকক দিয়া হ'ব, তো তাৰ কাৰণে আপোনালোকে যদি আবেদন কৰা নাই আপোনালোকে অনলাইনত আপুনি নিজে আবেদন কৰিব পাৰিব। যদি আপোনাৰ মানুহ গৈছে তেনেহ'লে তেখেতসকলে আপোনালোকক অনলাইনটো কৰি দিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰলৈ আহোঁ, যিটো ক'ব খুজিছোঁ আপোনালোকক PM কিষাণ আঁচনি। তো PM কিষাণ আঁচনিৰ কৃষকসকলৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ কৃষকে লাভ কৰিব 17 নং কিস্তি। যদি আপুনি 17 নং কিস্তিৰ ধন লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি কৰিব লাগিব এইসমূহ কাম। তো আপুনি এইসমূহ কাম কৰিলে নে নাই, তো কেনেকৈ কৰিব পাৰিব চাওক। আপোনালোকক যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আগতেও কৈছে, আপোনালোকক বাৰে বাৰে যিটো কৈ আহি আছে যে আপোনালোকক EKYC কৰাৰ কথা। তো EKYC আপোনালোকক 31 মাৰ্চত আপোনালোকক কৰিব দিয়া হৈছিলে। 31 মাৰ্চ যিহেতু আপোনালোকৰ অন্তিম তাৰিখ আছিলে, সেই তাৰিখৰ ভিতৰত যদি আপুনি কৰিছে EKYC তেনেহ'লে আপুনি এবাৰ 17 নং কিস্তি নিশ্চয় লাভ কৰিব। আৰু 17 নং কিস্তি কোনসকলক দিয়া হ'ব, যিসকলৰ EKYC আপোনাৰ ঠিকে থাকিব, আপোনাৰ লেণ্ড চিডিং যদি ঠিকে থাকে, আপোনাৰ যদি আধাৰ চিডিং ঠিকে থাকে, তেনে ক্ষেত্ৰত আপুনি তেনেকুৱাসকলে লাভ কৰিব আপোনাৰ 17 নং কিস্তিৰ ধন। তো 17 নং কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে আপুনি আগতে আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চেক কৰি লওক। আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো কি দেখাই আছে, আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো যদি ঠিকে আছে তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই, আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন। তো গাইজ আপোনালোকক যিটো ক'ব খুজিছোঁ 17 নং কিস্তিৰ ধন অতি সোনকালে যিটো ৰিলিজ কৰি দিয়া হ'ব, হয়তো ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে আপোনাৰ একাউণ্টত সোমাব 2,000 টকা। তো তাৰ আগতে আপুনি EKYCৰ কাম সম্পূৰ্ণ কৰক, যিসকলে EKYC এতিয়াও কৰা নাই। যদি আপুনি EKYC কৰা নাই আপুনি সোনকালে EKYCৰ কাম কৰক, লেণ্ড চিডিং চেক কৰক, আপোনাৰ আধাৰটো বেংক একাউণ্ট চেডিং আপুনি চেক কৰক, তেতিয়াহে আপুনি লাভ কৰিব 17 নং কিস্তিৰ ধন। আৰু নেক্সট এটা খবৰলৈ আহোঁ, যিটো ক'ব খুজিছোঁ আপোনালোকক অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিত যিহেতু বহুতো মহিলা লাভ কৰা নাই এতিয়ালৈকে 1250 টকা। যদি আপুনি 1250 টকা এতিয়াও লাভ কৰা নাই তেনেহ'লে আপুনি আজিয়ে আপোনাৰ যিটো আপোনাৰ DC অফিচ, যিটো মহকুমা অফিচ আছে, তাতে গৈ আপোনাৰ অভিযোগ আপুনি দাখিল কৰক। আপোনাৰ অভিযোগ দাখিল কৰাৰ পিছত আপুনি লাভ কৰিব, কিয়নো আপোনালোকৰ বহুতো যিহেতু মহিলাই এতিয়াও লাভ কৰা নাই এই সুবিধা, আৰু কিয়নো বহুতৰে নাম কৰ্তন কৰি দিয়া হৈছে। যদি আপোনাৰ নাম কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপুনি হয়তো অৰুণোদয় আঁচনি লাভ নকৰে। তো আপোনাৰ নামটো কিহৰ বাবে কৰ্তন হৈছে, আপুনি কি কাৰণে লাভ কৰা নাই সেই বস্তুটো আপুনি জানি লওক, কিয়নো বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ নামটো যদি কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে। আৰু আপোনাৰ যদি ধৰক বেংকৰ একাউণ্ট যদি আপোনাৰ প্ৰব্লেম হৈ আছে বা তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যদি ভেৰিফাই হোৱা নাছিলে বা আপোনাৰ যদি মোবাইলত মেছেজ অহা বন্ধ হৈছে, তো সেই বস্তুটো আপোনালোকে চেক কৰক। যদি আপোনাৰ গোটেই ঠিকেই নাথাকে তেনেহ'লে আপুনি অৰুণোদয় আঁচনি লাভ নকৰে। আৰু নতুনকৈ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক আৰু 3 লাখ মহিলাক যিহেতু আপোনালোকক সামৰি লোৱা হ'ব, তো তাৰ কাৰণে আপোনালোকৰ আবেদন ফৰ্ম দিয়া হ'ব। তো এতিয়ালৈকে যিহেতু আবেদন ফৰ্ম দিয়া নাই, আপোনালোকক ইলেকশ্যনৰ ৰিজাল্টৰ পিছতহে যিহেতু নতুনকৈ 30 ফৰ্ম হয়তো দিব পাৰে। তো ইলেকশ্যনৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় 30 ফৰ্ম, আৰু এই ফৰ্ম পোৱাৰ পিছত আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু আপোনাৰ ৰেচন কাৰ্ড থাকিলে আপুনি পাব, ৰেচন কাৰ্ড নহ'লে আপুনি লাভ নকৰে। তো গাইজ আপোনালোকক যিটো নেক্সট এটা খবৰ দিব ওলাইছোঁ, নেক্সট খবৰটো হৈছে আপোনালোকক যিটো ক'ব খুজিছোঁ নিযুত মইনা আঁচনি। তো নিযুত মইনা আঁচনি যিহেতু নতুনকৈ লাঞ্চ কৰা হৈছে, এই আঁচনিৰ সুবিধা কোনে কোনে লাভ কৰিব আৰু এই আঁচনিৰ সুবিধা কেনেকুৱা হ'ব, তো আজি মই আপোনাক ক'ব খুজিছোঁ 2024 আৰু 25 বিত্তীয় বৰ্ষৰ বাজেটত লোৱা হৈছে যিহেতু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন। 2024 আৰু 25 বৰ্ষৰ যিটো আপোনালোকৰ বাজেট আছে, সেই বাজেটত যিহেতু আপোনালোকৰ এই আঁচনিৰ কথা যিহেতু আঁচনি আৰম্ভ কৰা হৈছে, যিখন আঁচনি 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, যিহেতু আৰম্ভ কৰা হৈছে, কেনেদৰে আৰু কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা জানো আহক। তো আপোনালোক ক'ব খুজিছোঁ শিক্ষাৰ্থী বিশেষকৈ ছাত্ৰীসকলৰ বাবে ৰাজ্য চৰকাৰৰ এটা যিহেতু উল্লেখযোগ্য আঁচনি হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন যিটো আৰম্ভ কৰা হৈছে, 1 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা 2024 আৰু 25 বৰ্ষৰ
বিত্তীয় বৰ্ষৰ বাজেটত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন লোৱা হৈছে আৰু এই আঁচনিত কোনে কোনে কি সুবিধা পাব তো আপোনালোকক ক'ব খুজিছোঁ। তো এই আঁচনি যদি আপোনালোকক লাভ কৰিব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলক যিহেতু এই আঁচনিৰ সুবিধা দিয়া হ'ব, মুখ্যমন্ত্ৰী নিযুত মইনা মুঠ আবণ্টন 240 কোটি টকা, যিহেতু এই আঁচনিৰ নামত 240 কোটি টকা যিহেতু মানে ধাৰ্য কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ কোনে কোনে সুবিধা পাব, 10 লাখ ছোৱালীক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ উপৰি হিচাপে বিত্তীয় অনুমোদন যিহেতু সমৰ্থন, 10 লাখ ছাত্ৰ ছাত্ৰীক এই আঁচনিখনত যিহেতু কৈছে যে অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে ৰাজ্য চৰকাৰে বিত্তীয় অনুদান আগবঢ়াব। 10 লাখ ছাত্ৰ ছাত্ৰীক 10 লাখ ছোৱালীক যিহেতু দিয়া হ'ব এই সুবিধা, আৰু এই সুবিধা উচ্চ শিক্ষাৰ বাবে আপুনি লাভ কৰিব। ঠিক আছে, যিবিলাক উচ্চ শিক্ষা লাভ মানে কাৰণে আপুনি যদি মেট্ৰিক পাছ কৰি আপুনি যিহেতু হাই ছেকেণ্ডেৰীত যদি আপুনি প্ৰাইভেট কলেজত আপুনি নামভৰ্তি কৰিব নোৱাৰে, যিটো বহুত টকা লাগে, তো তাৰ কাৰণে আপোনালোকে এই শিক্ষাৰ ক্ষেত্ৰত আপোনালোক যিটো চৰকাৰে এই পইচাটো আপোনালোক দিয়া হ'ব। আৰু নেক্সট কৈছে যে ইয়াত উচ্চ শিক্ষাৰ বাবে 10 লাখ ছোৱালীক, ঠিক আছে। তো এতিয়া ক'ব খুজিছোঁ কোনে কোনে লাভ কৰিব। একাদশ শ্ৰেণীৰ নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকা, যদি আপুনি হাই ছেকেণ্ডেৰীত যদি আপুনি এডমিশ্যন লয় তেনেহ'লে আপুনি 10,000 টকা লাভ কৰিব। আৰু স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 12,500 টকা। স্নাতক মানে আপোনালোকে ডিগ্ৰী যদি আপোনালোকে পঢ়িব বিচাৰে বা ডিগ্ৰীত যদি এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে 12,500 টকা আপুনি নামভৰ্তিৰ বাবে আপুনি চৰকাৰৰ পৰা যিটো লাভ কৰিব। আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 15,000 টকা। স্নাতকোত্তৰ যিবিলাক ছাত্ৰী আছে সেই ছাত্ৰীসকলক যিহেতু দিয়া হ'ব 15,000 টকাকৈ, যিহেতু চৰকাৰে উদগনি লাভ মানে দিব। তো আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু ইয়াত এই আঁচনিখনত আপোনালোকৰ যিহেতু ছাত্ৰীসকলক, যিবিলাক ছাত্ৰী আছে ছোৱালী আছে, সেই ছোৱালীসকলক, দুখীয়া ছোৱালীসকলক যিহেতু মানে আপোনালোকৰ উচ্চ শিক্ষাৰ বাবে যিহেতু 10 লাখ ছাত্ৰীক যিহেতু দিয়া হ'ব এই সুবিধা। তো কোনে কোনে লাভ কৰিব আপোনালোক ক'লোঁ, যিহেতু একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে লাভ কৰিব 10,000, আৰু স্নাতক বৰ্ষৰ ছাত্ৰী হ'লে আপুনি 12,500 টকা লাভ কৰিব। আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ যিটো 15,000 টকা আপোনালোকক দিয়া হ'ব। তো গাইজ এইটোৱে হ'ল আপোনাৰ নিযুত মইনা আঁচনি। এই আঁচনি আপোনালোকে অতি সোনকালে লাভ কৰিব, আৰু যিহেতু চৰকাৰে কৈছে এই আঁচনি সকলোকে দিয়া হ'ব, আৰু বহুতেই কিছুমানে যিহেতু এই সুবিধা লাভ কৰিছে ইতিমধ্যে। তো আপোনালোকে যদি পোৱা নাই, আপোনালোকে যিহেতু এই ৱেবছাইটত আপোনালোকে চাব পাৰে। আপোনালোকে ৱেবছাইটত আপোনালোকে ক'ত কি কৰিব লাগে আপুনি অফিচত আপুনি যোগাযোগ কৰিব, তেতিয়াহে তেখেতসকলে আপোনালোকক ভালদৰে বুজাই দিব কেনেকৈ আপুনি এই মানে আঁচনিটো লাভ কৰিব পাৰিব। যদি পোৱা নাই আপোনালোকে এই আঁচনিৰ বিষয়ে আপুনি জানি লওক, তাৰপিছত আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব এই আঁচনিৰ সুবিধা। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ খবৰটো আপোনালোকক এইখিনি দিব লগা আছিলে, আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।